মানিকপুৰৰ আকাশ গোষ্ঠীৰ উদ্যোগত ঢোলবাদন আৰু বিহু নাচ কৰ্মশালা আকৌ পালেহি হেঁপাহৰ ৰঙালী ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া প্ৰস্তুতি চলিছে ৰঙালীক আদৰাৰ সাজু হৈ পৰিছে ঢুলীয়া নাচনীসকল আৰম্ভ হৈছে বিহুৰ আখৰাৰ লগতে বিহু কৰ্মশালা নামনি অসমৰ বঙাইগাঁও জিলাৰ মানিকপুৰৰ আকাশ গোষ্ঠীৰ উদ্যোগত 10 মাৰ্চৰ পৰা 16 মাৰ্চলৈ 7 দিনীয়াকৈ মানিকপুৰ লক্ষ্মী মন্দিৰ প্ৰাংগণত একাদশ বাৰ্ষিক ঢোলবাদন আৰু বিহু নাচ কৰ্মশালা অনুষ্ঠিত কৰিছে উক্ত কৰ্মশালাখনি পুৱা 10 বজাত বিধান দেউৰীয়ে শুভাৰম্ভ কৰে এই কৰ্মশালাত মুখ্য প্ৰশিক্ষিকা DY 365ৰ ৰাংধালী নাচনী লক্ষীমপুৰৰ বিটপি গগৈ মুখ্য প্ৰশিক্ষকদ্বয় অভয়াপুৰীৰ ৰথিন বৰ্মন সৰভোগৰ ৰঞ্জিত দাস সহ প্ৰশিক্ষক ৰাতুল ৰায় সঞ্জীৱ ৰায় ধৃতিস্মিতা ৰায় মাইনু দাস নবনীতা নাথ প্ৰেৰণা দাস উপস্থিত আছে আকাশ গোষ্ঠী মানিকপুৰ বঙাইগাঁও উদ্যোগত প্ৰতি বৰ্ষৰ দৰে এই একাদশ বাৰ্ষিক বিহু নাচ আৰু ঢোলবাদন কৰ্মশালা উক্ত কৰ্মশালাখনত প্ৰশিক্ষিকা হিচাপে উপস্থিত হৈছে আমাৰ মাজত DY 365ৰ শ্ৰেষ্ঠ ৰাংধালী নাচনী লখিমপুৰৰ জীয়ৰী বিটপি গগৈ আৰু লগতে আছে মানিকপুৰ সৰভোগৰ পৰা সহিজুল আলীৰ ৰিপৰ্ট নিয়মীয়া খবৰ।